হয়তো টিভি নাছিলে তথাপিতো বড় আন্দোলন চলি আছিল, পেপার নাছিলে তথাপিতো বড় আন্দোলন চলি আছিল। কিয়নো বড় আন্দোলনটো টিভি ৰেডিঅ'ৰ লগত নহয়, বড় আন্দোলনটো বড়োসকলে জীয়াই থকাৰ এটা আশা আকাংক্ষাক লৈ পেলাই এটা সংগ্ৰাম। এই সংগ্ৰামটো মিডিয়াৰ লগত নহয়। আজি গুৱাহাটীৰ কিছুমান মিডিয়া, আমাৰ শোণিতপুৰ বা এই অঞ্চলৰ মিডিয়া যিবিলাকে লিগেল এটা দায়িত্ব লৈ আছে, সমস্যাবিলাক উত্থাপন কৰি আছে, সেইসকলক হঠাৎ কৰিবৰ কাৰণে কিছুমানে ফেচবুকত লিখিছে ইহঁতৰ নিউজবিলাক দিব নালাগে। আজি চবৰে হাতে হাতে এণ্ড্ৰইড মোবাইল আছে, ইউটিউব চেনেল আছে, চব আছে। আপুনি কিমানক বাতৰি ৰাখিব? এইটো বাতৰি ৰখাটো ভুল হ'ব। এইটো হ'ল আমাৰ বাস্তৱ। আজিৰ বাস্তৱটো হৈছে অসম চৰকাৰ, ভাৰত চৰকাৰে আমাক ন্যায় দিব পৰা নাই। এইকাৰণে আমি সংগ্ৰাম কৰিছো। এইটো বাস্তৱ, আৰু এই বাস্তৱটো কোনো লুকাই ৰাখিব নোৱাৰে। সেইকাৰণে আমি এইটো চৰকাৰক আহ্বান কৰিছো, অতি শীঘ্ৰে 2019 কোনোবাই যদি ক্ষমতাত আহিবলৈ বিচাৰিছে, অতি শীঘ্ৰে বদলেন সমস্যা সমাধানৰ কাৰণে কাম কৰক। আমি জিকিব নোৱাৰো, কিন্তু আমি হাৰাব পাৰো ৰাইজ। আমি জিকিব নোৱাৰো অকলে, কিন্তু আমি হাৰাব পাৰো। এক্স ৱাই জেড যাক ইচ্ছা কৰে আমি তাকে হাৰাই দিব পাৰো। টকা পইচা থাকিলেও লাভ নহব। আমাৰ মাজত কিছুমান দালালি সৃষ্টি কৰিছে, গাঁৱে গাঁৱে এৰি দিছে। এই দালালিবিলাকেতো কামত নাহিব। আগতো কামত অহা নাই আমাৰ লগত, এতিয়াও কামত নাহে। সেইকাৰণে যিখিনি সময় বাচি আছে, এই সময়ত সৎ ব্যৱহাৰ কৰক। মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আহ্বান কৰিছো, আপুনি জাতীয় নায়ক, জাতীয় সংগঠন নেতৃত্ব দি আহিছে, জাতীয় সমস্যাবিলাক বুজি পায়। আজি যদি ৰাজনীতিক এটা ৰাষ্ট্ৰ পৰ্যায়ৰ দলৰ নেতা হোৱাৰ লগে লগে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাবিলাক যদি পাহৰি যায়, ইয়াতকে দুৰ্ভাগ্যজনক একো নহব। নিজৰ 5 বছৰটোতো আপুনি ভালকে পাল কৰিব। 5 বছৰৰ পিছত কিন্তু ইতিহাসটো আপোনাৰ ওপৰত লিখা আৰম্ভ কৰি দিব। সেই ইতিহাসত কি কি শব্দ বাক্য ব্যৱহাৰ কৰিব, সেইবিলাক কিন্তু আমি গেৰেণ্টি দিব নোৱাৰো, আমি ক'ব নোৱাৰো। সেইকাৰণে সাজু হৈ থাকক ৰাইজে।